সো হেল্ল গাইজ, গুড ইভিনিং। সকলো কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই হ'লোঁ বুবুল লোহাৰ, আন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো ফাইনেলি দেখিছে এয়া বেকগ্ৰাউণ্ড, ঘৰতে আছোঁ। তো আজি কামলৈ যাবলৈ ওলাইছিলোঁ। তো ঠিক কামলৈ যোৱা সময়তে বাইকখন উলিয়ালোঁহে, এনেকুৱাকৈ বৰষুণ যাক আহিলে নহয় ৰাতিপুৱা, মুঠতে ৰক্ষা নাই আৰু। সেয়ে বাইকখন আৰু অকণমান বৰষুণতো ধুই ল'লোঁ। ধুই মেলি তাৰপিছত বৰ্তমান আজি কামলৈ নগ'লোঁ, ঘৰতে থাকিলোঁ। তাৰপিছত এয়া ৱাইফে আজি গাঁৱৰ নভুই ৰুবলৈ গৈছিলে। তো জাষ্ট আহি পাইছে, এতিয়া 1.5 ঘণ্টামান হৈছে। তো টাইম ভাগৰ মোবাইলটোৰ পৰাই মই হটস্পট লৈ কিনি বৰ্তমান ভিডিঅ' এতিয়া আপোনালোকলৈ আপডেট দিম। তো বৰ্তমান মইতো ৰিচাৰ্জ কৰাই নাই। আৰু এয়া চাওক, কচু 8টা মানে 6:30 মানতে মই কচু সিজাইছিলোঁ। বৰ্তমান এতিয়ালৈকে সিজাবই পৰা নাই, কচু সিজিহে আছে। আৰু চৌকাটো পূৰা ফুল পানী হৈ গ'ল আৰু আধা সিজা হৈ থাকিলে। সেইকাৰণে এতিয়া খৰি চৰি ৰেডি কৰি মেলি আকৌ কচু সেইখিনি কালিয়ে অনা, তো এইখিনি এতিয়া সিজাব লৈছোঁ। যে বাইকখন টিপটপ হৈ আছে, একদম চিকচিকীয়া কৰি থৈছোঁ। আৰু দেখিছে বতৰ কেনেকুৱা, গোটেই বৰষুণ দিলে আজি। এতিয়া বতৰটো অকণমান চফা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।